আসসালামু আলাইকুম। আপোনালোকক আজি এটা বৰ আচৰিত ঘটনা কওঁ। ব্ৰিটিছৰ সময়ত ভাৰতৰ উত্তৰ প্ৰদেশত মুজাফৰ জিলাত কান্ধালা নামৰ এখন গাঁও আছে। তাত দুজন মানুহৰ মাটি বাৰী লৈ বহুত কাজিয়া হৈ আছে। এজনে কৈছে যে এইখিনি মোৰ মাটি, আনজনে কৈছে এইখিনি মোৰ মাটি। এজন হিন্দু, আনজন মুছলমান। ব্যক্তিগত কাজিয়া চলি আছে আৰু এই কাজিয়াৰ মাজত গোটেই হিন্দু গাঁওখন উঠি আহিছে, গোটেই মুছলমান গাঁওখন উঠি আহিছে। এখিনিয়ে কৈছে নাই নাই এইখিনিতো হিন্দুজনৰ মাটি, ইয়াত আমি মন্দিৰ বনাম। আনজনে কৈছে নাই নাই এইখিনি মুছলমানৰ মাটি, ইয়াত আমি মছজিদ বনাম। মানে খন্তেকতে ব্যক্তিগত কাজিয়া নহৈ পেলাই যেন এখন সাম্প্ৰদায়িক ৰিলিজিয়াছ কাজিয়া হৈ গ'ল। এতিয়া কি জাজমেণ্ট, কি কৰা যায় ফেচলা কৰিব পৰা নাই। তো এই দুজন ব্যক্তিয়ে ভাবিলে যে নাই এনেকৈ নহ'ব, আমাকটোতো সলিউশ্যন লাগে। তো আমি ব্ৰিটিছৰ কোৰ্টত যাওঁ, তাত আমি পেটিশ্যন ফাইল কৰোঁ আৰু জাজে দিব ন কি হ'ব, তো আমি তালৈ যাওঁ। তো ব্ৰিটিছৰ ওচৰত যেতিয়া পেটিশ্যন ফাইল কৰিলে, ব্ৰিটিছৰ সেইটো সময়ত যোনজন জাজেও ডিচিশ্যন দিব পৰা নাই যে গোটেই হিন্দু গাঁও উঠি আহিছে, গোটেই মুছলমান গাঁও উঠি আহিছে, মন্দিৰ লাগে, মছজিদ লাগে, কাজিয়া বেলেগ হৈ গ'ল। ব্যক্তিগত কাজিয়া নামৰ নিচান নাই। তো লাষ্টত গৈ পেলাই কি কৰে কি নকৰে, হিন্দু মানুহজনে ক'লে জাজক যে জাজ চাহাব, এটা মোৰ ওচৰত চলিউশ্যন আছে যে এওঁলোকৰ মুছলমান গাঁৱতে এজন ব্যক্তি আছে। সেই ব্যক্তিজন পৰহেজগাৰ ব্যক্তি, ভাল চৰিত্ৰৰ মানুহ, আৰু তেখেতক মই মছজিদলৈ অহা যোৱা দেখিছোঁ। তেখেতে যিটো সাক্ষী দিব ন, মই সেইটোৰ ওপৰত মানি ল'ম। তেওঁ যদি কয় মাটিখিনি মোৰ, যদি তেওঁৰ কয় তেওঁ, তো এওঁলোকক সুধি লওক। তো তেওঁলোকে ক'লে ঠিক আছে, আমিও ৰেডি। জাজেও ভাল পাইছে যে চলিউশ্যন ওলাব। মুছলিমখিনিতো আৰু ফূৰ্তিত আছে, আৰে মুছলমান গাঁৱৰে এজন মুছলিম ব্যক্তি মছজিদলৈ অহা যোৱা কৰে, তেওঁতো জাজমেণ্ট দিলেতো বেছক আমাৰ হৈ দিব। কাৰণ যোনে মছজিদ বনোৱা ইৰাদা কৰে, আল্লাহে কৈছে যে মই তাক জান্নাতত এটা ঘৰ বনাই দিছোঁ বুলি কৈছে। তো ইমান ডাঙৰ ফজিলত। তো তেওঁলোকে ৰাতিৰ ভিতৰতে ফুল কালেকশ্যন চলিছে, কোনে কিমান বালি দিব, কোনে কিমান মাটি দিব, কোনে ইটা দিব, মানে মছজিদ বনাবৰ কাৰণে ফুল কালেকশ্যন চলি আছে। পিছদিনাখন জাজমেণ্টৰ দিন। যোনজন ব্যক্তিৰ কথা কৈছিল, সেই ব্যক্তিজন কোন আপোনালোকে জানেনে? ভাৰতৰ এজন বিখ্যাত ফ্ৰীডম ফাইটাৰ, মুফতি ইলাহী বক্স ৰহমতুল্লাহ আলাইহি। তেখেতে শপত খাইছিল যে তেওঁ ব্ৰিটিছৰ মানে জালিম বাদশ্বাহৰ চেহেৰাও নাচায়। তো সেইদিনাখন যেতিয়া তেওঁক মাতা হৈছিল, তেওঁ মুখত এখন কাপোৰ লগাই আহিছে যাতে ব্ৰিটিছৰ চেহেৰা চাব লগা নহয়। আৰু কোৰ্টত কাঠঘাৰত থিয় হৈ পেলাই তেওঁ ফেচলা দিছে যে সুধিছে যে মাটিখিনি কাৰ? তেখেতে কৈছে চাওক, মাটিখিনিতো হিন্দু মানুহজনৰ হয়, মুছলমানেতো দখল কৰিছে। এই কথাটো কোৱাৰ লগে লগে ব্ৰিটিছৰ জাজজন এনেকুৱা ইম'চনেল হৈ গৈছে ন, তেখেতে যিটো সেইদিনাখন ফেচলা লিখিছে, যিটো জাজমেণ্ট লিখিছে ন, মানে গল্ডেন ৱৰ্ডছ, মানে কি ক'ম আপোনালোকক, সোণৰ আখৰে লিখিবলগীয়া। তেখেতে লিখিছে যে আজি মুছলমান হাৰি গ'ল, কিন্তু আজি ইছলাম জিকি গ'ল। তো মহতৰম দোস্ত বুজুৰ্গ আজিজ, মোৰ মা ভনীসকল, ইয়াৰ পৰা এটা বহুত এহেম শিক্ষা আমি ল'ব লাগে যে ন্যায়পৰায়ণ মানুহ, মানে ন্যায়পৰায়ণ বাদশ্বাহ কিমান কিমতি এটা কথা, যে সেইটো সময়ত হিন্দু মুছলমান লগৰ আত্মীয় স্বজন একো মেটাৰ নকৰে। ন্যায়পৰায়ণ বাদশ্বাহ, ন্যায়পৰায়ণ মানুহে সদায় ইনচাফৰ ফেচলা দিয়ে। তো এই ফেচলাটো কিমান ইম্পৰ্টেণ্ট আছিল। কৈছে হাদিছত আহিছে, যিজন ন্যায়পৰায়ণ বাদশ্বাহ ন, তেওঁ আল্লাহৰ আৰচৰ তলত ছাঁহত জেগা পাব। তো বহুত হিকমতৰ কথা, আপোনালোকে ভাবি চাওক যে মাটি বাৰী লৈ পেলাই আৰু এইবিলাক কথা লৈ পেলাই ইমান চেঞ্চিটিভ ইছ্যু, যে ন্যায় কিমান ডাঙৰ কথা। জাজাকাল্লাহু খাইৰ। Subscribe to our channel Sifat and Hikmat.